হয় শ্ৰোতা ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ সন্মানীয় দৰ্শক তথা শ্ৰোতা বন্ধুসকল, আজি আমি গোৱালপাৰা জিলাৰ বিশেষ এটি অৰ্থাৎ গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ এটা জ্বলন্ত সমস্যা ৰাইজৰ তাকে উদঙাই দিয়াৰ কাৰণে আপোনালোকৰ সন্মুখত আহিছোঁ। আমাৰ লগত আছে আমাৰ হুদুৰ শিৱসাগৰৰ পৰা অহা ইউনুছ তামুলী ডাঙৰীয়া। তেখেতে আপোনালোকক কিছু কথা জনাব যে কোটি কোটি টকা কেনেকৈ ব্ৰহ্মপুত্ৰ নৈৰ বুকুত তেখেতসকলে পেলাইছে আৰু সেই টকাৰে ৰাইজৰ কিমানখিনি আচলতে লাভৱান হৈছে তাৰে প্ৰকৃত স্বৰূপ আমি উদঙাই দিম আপোনালোকৰ সন্মুখত। আপোনালোকে ভাল লাগিলে শ্বেয়াৰ লাইক কমেণ্ট কৰিব, কিয়নো ইয়া হৈছে ৰাইজৰ টকা, ৰাইজৰ কাম। ধন্যবাদ জহিৰুল ইছলাম ডাঙৰীয়া। ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াত মোৰ সমূহ সতীৰ্থবৰ্গক স্বাগতম। ফেচবুক লাইভ টিভি ইউনিটি মিডিয়া, ন' এডিট, ন' কাট, ডাইৰেক্ট টেলিকাষ্ট। বন্ধুসকল, মই ইউনুছ তামুলী আপোনালোকৰ সন্মুখত। মই আছোঁ গোৱালপাৰা জলেশ্বৰত, আৰু গোৱালপাৰাৰ জলেশ্বৰৰ এটি বিয়াগুম দৃশ্য, এটি অতি মৰ্মাহত দৃশ্য আজি আপোনালোকক দেখুৱাম। কেনেদৰে চৰকাৰী বিষয়ববীয়াসকলে কোটি কোটি টকা ব্ৰহ্মপুত্ৰত জাহ গৈছে, আৰু সেই কোটি কোটি টকা জাহ যোৱাৰ পৰিপ্ৰেক্ষিতত আৰু ইয়াৰ সাধাৰণ জনতাৰ মাথাত কেনেকৈ মাৰিছে আজি আপোনালোকক আমি দেখুৱাব লৈছোঁ। আপোনালোকৰ সন্মুখত এইখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু এইখন ব্ৰহ্মপুত্ৰতেই চৰকাৰী বিষয়াসকলে কোটি কোটি টকাৰ এনেদৰে যি দেখিছে পাকুপাইন, এই পাকুপাইনবিলাক কোটি কোটি টকাৰ হয়, কিন্তু যিটো সময়ত মাৰিলে আৰু যেতিয়াই মাৰিলে তাৰ এবছৰৰ পাছতেই, প্ৰায় এবছৰৰ পাছতেই জাহ গ'ল। আৰু কেৱল পাকুপাইন বুলিয়েই নহয়, ইয়াৰ যিটো গৰাখহনীয়া ৰোধ কৰিবৰ বাবে যিটো স্পাৰ মাৰে, আপোনালোকে অলপ দূৰৈত দেখিছে কিছুমান পাথৰ আছে তাতে, সেইটো গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে যিটো স্পাৰ হয় সেইটো বন্ধা হৈছিল। আৰু মোৰ সন্মুখত আছে, ইয়াত আপোনালোকে চাই দেখুৱাব কৈছোঁ মোৰ সতীৰ্থ জহিৰুল ইছলাম ডাঙৰীয়াক। এই আপোনালোকে যিটো দেখিছে এইটো স্পাৰ হয়, এইটো এটা গৰাখহনীয়া ৰোধ কৰিবৰ বাবে এটা ব্যৱস্থা হয়, যিটো ব্যৱস্থাত বানপানী আহিলে গৰাখহনীয়া ৰোধ হয়। আৰু এইটো এটা প্ৰজেক্ট হয় যিটোত কোটি কোটি টকা চৰকাৰী অনুদান, এইটো আপোনালোকে এটা প্ৰজেক্ট হয় যিটোত কোটি কোটি টকা চৰকাৰী অনুদান আহে। আৰু এই চৰকাৰী অনুদানটো এইটো কাৰণেই আহে যাতে যেতিয়া গৰাখহনীয়া হয়, যেতিয়া বানপানী হয়, যাতে এই যিবিলাক পাথৰ দেখিছে আপোনালোকে, যিবিলাক বোল্ডাৰ দেখিছে, এই বোল্ডাৰবিলাকৰ পৰা এই যিটো মথাউৰি আছে সেই মথাউৰিটো ৰোধ হয়। কিন্তু কৰাৰ সময়ত সকলোৱে যি বিষয়ববীয়া আছিলে, কৰাৰ সময়ত যিটো কাম সুকলমে কৰি গৈছিল, কিন্তু কিমান পৰিমাণৰ কৰি গৈছিল সেইটো এটা লাখটকীয়াৰ প্ৰশ্ন। যিহেতু কামটো সকলোৱে কৰে, কিন্তু কেনেদৰে কৰে, কি কৰিলে তাৰ এটা উদাহৰণ দাঙি ধৰিছোঁ। চাওক, এইটো হৈছে এইটো চাওক, সম্পূৰ্ণ মাটি, ইয়াত কোনো বোল্ডাৰ নাই। মুঠতে ইয়াত কিন্তু এটা সময়ত আছিল। মোৰ সতীৰ্থ মই ক'ব বিচাৰিছোঁ, আপোনালোকে যি মাটি দেখিছে, কিন্তু ইয়াত এটা সময়ত বোল্ডাৰ আছিল। ইয়াত আৰু এটা কথা আমাক ক'বই লাগিব যে এই যে আপোনালোকে যিটো পাৰ্কুপাইন দেখিছে, এই পাৰ্কুপাইনৰ যি দৃশ্য এতিয়া দেখুৱাই আছোঁ, এই দৃশ্যটো মই আকৌ এবাৰ দেখুৱাম যে আপোনালোকে নৈৰ ভিতৰত দেখিছে, নৈৰ ভিতৰত সেই পাথৰবোৰ দেখিছে। এই পাৰ্কুপাইনৰ কামটো আছিলে মোটামুটি 2006 পৰা 2011লৈ, তাৰ ভিতৰৰ কাম চোৱা ইয়াত। আৰু এই যিটো আপোনালোকে ইয়াত দেখিছে সেইটো হ'ল পাৰ্কুপাইনৰ কামটো হ'ল 2016-17 বৰ্ষত কৰা। আৰু সেই পাথৰবোৰ দেখিছে, পাথৰবোৰ হৈছে স্পাৰ্টৰ, আৰু স্পাৰটো আছিলে 2006-11 ভিতৰৰ কাম। আৰু ইয়াত কেইবা কোটি টকাৰ স্পাৰ্টৰ কাৰণে খটাইছিলে। কিন্তু আমি জনামতে বা আমি শুনিব পৰা মতে এই যিটো পাৰ্কুপাইনৰ কাম হৈছে, এয়া আপোনালোকক আকৌ দেখুৱাইছোঁ যে সেইফালে কেইটা দেখিছে পাৰ্কু। এই পাৰ্কুপাইনৰ কাম হৈছে মোটামুটি 24 কোটিতকৈ অধিক টকাৰ কাম, 24 কোটিতকৈ অধিক টকাৰ কাম। এই বিতং তথ্যখিনি মই দিলোঁ। এতিয়া আমাৰ লগত আছে আমাৰ সতীৰ্থ ইউনুছ তামুলী ডাঙৰীয়া, তেখেতে কিছু কথা ক'ব আৰু তেখেতৰ লগত আপোনালোকে মত বিনিময় কৰিব পাৰে। হয় বন্ধুসকল, আপোনালোকে দেখিলে যিটো দৃশ্য, এইটো গোৱালপাৰা জলেশ্বৰৰ দৃশ্য, যি জলেশ্বৰত কোটি কোটি টকা খৰচ কৰি চৰকাৰে পাকুপাইন মাৰিছিল, স্পাৰ কৰিছিল, কিন্তু তেনেস্থলত কোনো ৰিপেয়াৰিং নহ'ল। কোনো ৰিপেয়াৰিং নোহোৱাৰ কাৰণে আজি এই দুৰৱস্থা। মই আপোনালোকক আকৌ দেখাই আছোঁ, যি দুৰৱস্থা দেখিছে আপোনালোকে, এয়া চাওক,
এইটো যি দুৰৱস্থা, এই দুৰৱস্থাটো একচুৱেলি হৈছে কি ইয়াত কোনো ৰিপেয়াৰিঙৰ ব্যৱস্থা নোহোৱাৰ কাৰণে এই অৱস্থা হৈ আছে। আৰু যদি কেনেবাকৈ ৰিপেয়াৰিং হ'লহেঁতেন হয়তো এইটো এটা সুন্দৰ এক পৰিৱেশ হ'লহেঁতেন। আৰু আপোনালোকে চাই আছে ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ সমূহ সতীৰ্থক মই ক'ব বিচাৰিছোঁ, আপোনালোকে বেছি বেছি আপোনালোকৰ বন্ধুসকলক এড কৰক আৰু শ্বেয়াৰ কৰক, যাতে এই যিটো জ্বলন্ত সমস্যা, যি ৰাইজে যি ভুক্তভোগী হৈছে, হয়তো এই স্পাৰটো নোহোৱাৰ কাৰণে অহা বছৰ হয়তো ইয়াৰ পাছত যিখন বজাৰ আছে সেই বজাৰখন নাথাকিবও পাৰে। জলেশ্বৰৰ যিখন বজাৰ আছে সেই বজাৰখন হয়তো নাথাকিব পাৰে, ব্ৰহ্মপুত্ৰত জাহ যাব পাৰে। আৰু ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ এটা কাৰণে হ'ব চৰকাৰী বিষয়ববীয়াসকলে কোটি কোটি টকা য'ত ভাল কামত লগাব লাগিছিল তেখেতলোকে ব্ৰহ্মপুত্ৰত পেলাইছে, আৰু ব্ৰহ্মপুত্ৰত পেলোৱাৰ কাৰণে আজি এই দুৰৱস্থা। ইয়াৰে কিছু স্থানীয় ব্যক্তি আছে, আমি তেখেতলোকৰ কাষলৈ যাম হা। আৰু ইয়াৰ স্থানীয় ব্যক্তিসকলৰ কাষলৈ যোৱাৰ আগতে আৰু কেইটামান দৃশ্য মই আপোনালোকক দেখাইছোঁ। ইয়াৰ পৰা হয়তো আপোনালোকে কিছু দৃশ্য দেখুৱাম। এইটো অলপ দূৰত আপোনালোকে কিছু পাৰ্কোমাইন দেখিছে। এনেকৈ ঠায়ে ঠায়ে যিধৰণে আমি কেতিয়াবা এগাল কুকুৰা থাকিলে আমি য'তে ত'তে আমি যেনেকৈ চাউল দিওঁ, ঠিক চাউল দিয়াৰ লেখীয়াকৈ কুকুৰাক যেনেদৰে আমি চাউল দিয়াৰ লেখীয়াকৈ য'তে ত'তে এই আপোনালোকে য'ত দেখি আছে অলপ দূৰত কিছুমান বস্তু দেখিছে, আচলতে সেইবিলাক বস্তু নহয়, পাকুপাইন হয়। হয়, কেৱল সেয়াই নহয়, ইয়াত চাওক এই পাৰ্কোপাইন দিছিলে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। মই দেখুৱাইছোঁ যে পাৰ্কোপাইনে কিমানখিনি কাম কৰিছে এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰণে। চাওক মই দেখুৱাইছোঁ আমাৰ ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ সন্মানীয় দৰ্শক তথা শ্ৰোতা বন্ধুসকল, আপোনালোকে চাইছে যে পাৰ্কোপাইন দিছে 24 কোটিতকৈ অধিক টকা ব্যয় কৰিছে, চৰকাৰী ধন হৰাট কৰিছে, ৰাইজৰ টকা নৈৰ ভিতৰত যেনেকৈ মাটি জাহ যায় তেখেতসকলে পাৰ্কোপাইন জাহ দিছে। আমাৰ এইখিনি এয়া 24 কোটি টকাৰ প্ৰজেক্ট, 24 কোটি টকাৰ প্ৰজেক্টৰ পাছত এটাই কথা আমি বিশ্বাস কৰিব লাগিব যে 24 কোটি টকা খৰচা কৰাৰ পাছত ইয়াত কোনো গৰাখহনীয়া হ'বই নালাগে। কিন্তু তেনেস্থলত মই দেখাই আছোঁ, মই হয়তো আগলৈ যাব নোৱাৰিম। মই যি স্থানত আছোঁ সেই স্থানত যাব লাগিব। মই আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ। ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ সমূহ বন্ধুৱে শ্বেয়াৰ কৰক, যাতে জলেশ্বৰৰ যিটো জ্বলন্ত সমস্যা, যি গৰাখহনীয়া সমস্যা যাতে সকলোৱে দেখা পায়, আৰু ৰাইজক দেখুওৱাৰ বাবে মই সকলোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে চৰকাৰী বিষয়ববীয়াসকলৰ চকু খোল খায়। যিসকল বৰ্তমান যুগত যিসকল মিডিয়া আছে সেই মিডিয়াসকলে এই সমস্যাবিলাক ইমান বিতংকৈ আপোনালোকক নেদেখুৱাব পাৰে, তাৰ আঁৰত কি থাকে আমি নাজানো। কিন্তু আমি তেনেকুৱা ফেচবুক লাইভ টিভি ইউনিটি মিডিয়া আপোনালোকে জানে যে ন' এডিট ন' কাট ডাইৰেক্ট টেলিকাষ্ট হয়। আমি আপোনালোকক ডাইৰেক্ট টেলিকাষ্ট কৰি আছোঁ, ইয়াত কোনো কাট নহয়, ইয়াত কোনো এডিট নহয়। সেয়েহে সকলোৱে শ্বেয়াৰ কৰক। আৰু যি জলেশ্বৰৰ যি গৰাখহনীয়া জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যা ৰোধ কৰিবৰ বাবে চৰকাৰে 24 কোটি টকা ব্যয় কৰিলে, আৰু 24 কোটি টকা ব্যয় কৰাৰ পাছতো এই সমস্যা অলপো তেখেতলোকে ৰোধ কৰিব নোৱাৰিলে। আৰু এনেদৰেই কোটি কোটি টকা চৰকাৰে ব্ৰহ্মপুত্ৰত জাহ যোৱালে। গতিকে সমূহ বন্ধুক মই বস্তু শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ, সকলোৱে শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰত নহয়, সমগ্ৰ বিশ্বই যাতে এই গোৱালপাৰাৰ জলেশ্বৰৰ যি গৰাখহনীয়া সমস্যা, সেই সমস্যাটো দেখে আৰু জানে, বুজে যে কি হৈ আছে বৰ্তমান আমাৰ এই বিষয়ববীয়াসকলে কেনেদৰে ব্ৰহ্মপুত্ৰত কোটি কোটি টকা পেলাই আছে। বন্ধুসকলে দেখিছে, এইটো হৈছে সমস্যা, যিটো সমস্যাৰ ৰোধ কৰিবৰ বাবে কোটি কোটি টকা ব্ৰহ্মপুত্ৰত জাহ যোৱালে। আমি দেখাই আছোঁ আপোনালোকক লাইভ ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ জৰিয়তে। ইয়াৰ কিছু স্থানীয় ব্যক্তিও আছে, বৰ্তমান আমি তেখেতলোকৰ কাষলৈ যাম। দাদা প্ৰথমটো ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াক আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আপুনি দেখিছিল যে ইয়াতে যি কাম কৰি আছিল, এই কামবিলাক বৰ্তমান কেতিয়া কৰিছিল? আপোনালোকে যি পাকুপাইন মৰা দেখিছিল কেতিয়া মাৰিছিল? এইবিলাক যোৱা বছৰৰ কাম নেকি? এতিয়া দেখোন নাই, ক'ত গ'ল পাকুপাইনবিলাক? এইটো পাকুপাইনবিলাক আপোনাৰ যোৱা বছৰ কৰিছিল, আৰু সেইটো মাথাবাৰী কৰিছিল আপোনাৰ আজি 10 বছৰ আগত। হয়, এতিয়া কি হ'ল? মাথাবাৰীটো আছে নাই? মাথাবাৰীটো নাই, শেষ।
কেতিয়া শেষ হ'ল এই আজি 2 বছৰৰ পৰা এই ৰিপেয়াৰিংটো কৰিম বুলি কৈছিলে নহয় আপোনালোকৰ কোনোবা এজন MLA নে বিধায়কে কোনোবাই কোৱা শুনিছিলোঁ কৰাৰ পিছত আৰু এইটো কোনে? ৰিপেয়াৰিং কৰা নাই পাৰ্কোবায়ন কোনে কৰিলে পাকৰুবান কৰিলে আপোনাৰ এই সানিস্তা MLA স্থানীয় MLA হয় আপুনি কি ক'ব আপোনাৰ নামটো কি আছিলে আব্দুল লতিফ আব্দুল আপুনি লতিফ ইয়াৰ লোকেল হয় মই ইয়াৰ লোকেল নহয় মোৰ ঘৰ ৰাকাল কিল্লা ৰাখাল কিল্লা আপুনি কি জানে এই বিষয়ে কওক এই বিষয়ে ছাৰ মই কিছু নাজানো মই আজিয়ে নতুন দেখিছো এই পাৰ্কবাইন বোলে নতুনে হৈছে আৰু তো আপুনি কি ক'ব এই যে পাৰ্কোবায়ন নৈৰ ভিতৰত আছে যি থাকিব লাগে একেবাৰে কাষত সেইটোতো ৰং কথাই ছাৰ যিহেতু নৈখন তাৰলৈকে আছিল বৰ্তমান জাহাজ যোৱাৰ কাৰণে নৈৰ পৰা বহু আঁতৰ হৈ গ'ল নহয় জানো নিশ্চয় আৰু আৰু ইয়াৰ আৰু আছে ইয়াত আমাৰ স্থানীয় ব্যক্তি আমি তেখেতলোকৰ কাষলৈ যাম আপোনাৰ নামটো কি আছিল মইনাল হক আপুনি এই বিষয়ে কি ক'ব যে এই পাৰ্কোবায়ন যে 24 কোটিৰ অধিক টকা ইয়াত ব্যয় কৰি পেলাই দিয়া হ'ল ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো লাভ হৈছে এইটোতো আমাৰ কোনো একো লাভালাভ হোৱা নাই এইটো কেনেকৈ হ'ব এইটোতো প্ৰটেকশ্যন এটা নদীৰ গৰাখহনীয়া তো এনেকে কৰিলে আপোনালোকেতো ইয়াত প্ৰটেকশ্যনৰ নামত যে কোটি কোটি টকা আপোনালোকৰ টকা ৰাইজৰ টকা ব্যৱস্থা ল'ব লাগে বিভাগীয় কৰ্তৃপক্ষৰ ব্যৱস্থা ল'ব লাগে এই কোটি কোটি টকা তেখেতসকলে ৰাইজৰ টকা আত্মহাত ফালে কেইটা দিছে তাৰমানে কোটি কোটি টকাটো আপোনাৰ 2-4টা দি পেলাই কোটি কোটি টকাটো আত্মসাৎ কৰা হৈছে যিবিলাক আমাৰ ডাঙৰ ডাঙৰ মানুহ আছে সেইবিলাকৰে আৰু বিভাগীয় ইঞ্জিনিয়াৰ যিবিলাক আছে সেইবিলাক এইবিলাক কৰি আছে ঠিক আছে আৰু কোনোবা আছে ধন্যবাদ বন্ধুসকল দেখিছে যে ইয়াৰ স্থানীয় ব্যক্তিসকলৰ দুই এষাৰ মত আমি আপোনালোকক দেখালোঁ যে তেখেতলোকে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে যিহেতু ইমান কোটি কোটি টকা ব্যয় কৰি তেখেতলোকে অলপো সকাহ পোৱা নাই ইয়াৰে আৰু কেইজনমান স্থানীয় ব্যক্তি আছে আমি তেখেতলোকৰ কাষো চাপিম ইয়াত থকা এগৰাকী সতী আমি ইয়াৰ ব্যক্তি পাইছোঁ লোকাল ইয়াত থকা আমি এগৰাকী ব্যক্তি পাইছোঁ সচেতন ব্যক্তি তেখেতৰ ওচৰত যাম আৰু তেখেতৰ আপোনাৰ পৰিচয়টো দিব স্বাগতম জনাইছোঁ আমাৰ ফেচবুক লাইভ টিভি ইউনিটি মিডিয়া নমস্কাৰ মই আপোনাৰ ইয়াতে মাই ফাদাৰ মোৰ দেউতাৰ পিৰিয়ডত হৈছিলে তাৰপিছত ইমান আমাৰ সাংঘৰ বদৰুদ্দিন চাহাবে আহিছিলে আমাৰ সাংঘত বদৰুদ্দিন চাহাবে আহিছিলে আহি পেলাই এইটো চাই গ'লে ৰিপেয়াৰিং কোনো ফাইন নাপালোঁ হয় তাৰপিছত আপোনাৰ মইনুদ্দিন বুলি কয় XMLA তেখেতে এতিয়া মইনুদ্দিন XMLA আছিলে তেখেতে এইটোত মানে স্পাৰটোৰ ৰিপেয়াৰিং ফাণ্ডটো কাটি পেলাই সেইফালে এটা নতুনকৈ স্পাৰ বনাবলৈ মানে ট্ৰাই কৰিলে হয় সেইটো ছাকচেছ হোৱা নাই কিন্তু আজি মই এইখিনি কৈ আছোঁ এজনে এটা বস্তু বনাই দি গৈছে হয় সেইটো ৰিপেয়াৰিং কৰিলে আজি আমি আমাৰ লেণ্ডখিনি বেক পালোঁ হয় হা আমাৰ যিখিনি লেণ্ড আছে আমাৰ মাইনৰিটি মানুহক এনেও কোনো মানে ভালদৰে ভাল চকুৰে নাচায় চ' আমাৰ বস্তুখিনি যদি এনেকৈ মিছ ইউজ হৈ যায় ফাণ্ডবিলাক যদি নহয় তেতিয়া পাৰ্কবিলাক যে আপুনি কৈছে পাৰ্কৰ মেটাৰবিলাক চাওক আপুনি সেইখিনি পাৰ্কো দিছে এটা স্পাৰত মই এইখিনি জানো দেউতাকে যেতিয়া স্পাৰবিলাক বনাইছিলে তেতিয়া অনুৰাগ গোৱেল ছাৰে আছিলে DC গোৱালপাৰা হা তেখেতেও আহিছিলে তেখেতে আহি পেলাই দেখি পেলাই মানে স্পাৰটো যেতিয়া বনাইছিলে সেইখিনিলৈকে আছিলে স্পাৰৰ মেজৰ পইণ্ট হা মেজৰ পইণ্ট সেইখিনিলৈকে আছিলে তাৰ পাছৰ পৰা আমি শ্বৰ্টটো পাইছোঁ জলেশ্বৰৰ এই শ্বৰ্টটো টিকি গৈছে সেইখিনি আপোনাৰ জলেশ্বৰ টাকিমাৰি বুলি কয় সেইখিনি গাঁও আপোনাৰ ফুল প্ৰটেকশ্যন আছিলে তাতে ফ্লাইটৰ কোনো এফেক্ট হোৱা নাই চাওক এইটো স্পাৰৰ মানে মেৰিট হয় যে এতিয়া আমি এটা গৰু এটা বজাৰ বহাব পাৰিছোঁ এতিয়া কথাটো হ'ল যে মানে আপোনালোকে যিটো লৈ আহিছে সেইটো বিৰাট ভাল বস্তুটো আপোনালোকে শ্ব' আপ কৰক আৰু আপোনালোকে এনেকৈ এক্সপ'জ কৰক যে স্পাৰটো ৰিপেয়াৰ হ'ব লাগে কোনে কৰিছে এইটো ডাঙৰ কথা নহয় আমাৰ মানুহ প্ৰটেকশ্যন পাব লাগে আৰু আমাৰ যিখিনি লেণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত গৈছে সেইখিনি আমি বেক পাব লাগে আজি আমাৰ মাইনৰিটি মানুহৰ মেজৰিটি ইমান বাঢ়ি আছে পিছত যাই পেলাই আমি ঘৰৰ জাগা নাপাম আমাৰ লেণ্ড ইমান কমি আছে আমাৰ লেণ্ড গোটেইখিনি ব্ৰহ্মপুত্ৰৰ বুকুত গৈ আছে সেইখিনি বেক কৰিবলৈ হ'লে কোনটো কাম ভাল হয় টেকন'লজিকেলি বহি পেলাই স্পায়াৰটো ৰিপেয়াৰ কৰি পেলাই যদি টানি দিয়া যায় আৰু লেণ্ড আমি বেক পাম আৰু এই ক্ষেত্ৰত আপুনি কি ক'ব যে 24 কোটিতকৈ অধিক টকা ব্যয় কৰি যিটো পাৰ্কোবায়ন কৰিলে এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব মই এজ এ জলেশ্বৰৰ বাসিন্দা হিচাপে এজ এ জলেশ্বৰ কনষ্টিটুৱেঞ্চিৰ ভোটাৰ হিচাপে মই এইখিনিয়ে ক'ম পাৰ্কোবায়নবিলাক একেবাৰে মিছ ইউজ কৰিছে সেইটোৰ অপজিটত যদি স্পাৰবিলাক ৰিপেয়াৰ কৰিলে হয় ৰিপেয়াৰ কৰি পেলাই আৰু অলপ টানি দিলে আমাৰ বহুতখিনি লেণ্ড আমি বেক পালোঁ হয়
তো পাৰ্কোপাইন মিছ ইউজ বুলি আপুনি এইটোকে বুজাব বিচাৰিছে নেকি যে পাৰ্কোপাইনৰ যিখিনি টকা ধাৰ্য কৰা হ'ল চৰকাৰী ৰাজকোষৰ পৰা সেই টকাখিনি অথলে গ'ল? এইটোতো মই কেনেকৈ গম পাম? মানে আপোনালোকেতো লাইভ চায়ে আছে ন, সেইটো মই ক'বলৈ নাযাওঁ যে টকাখিনি বিফলে গৈছে, টকাখিনি মিছ ইউজ হৈ গৈছে, সেইটো ক'ব নালাগে। আপোনালোকে জনসাধাৰণক লাইভ দেখাই দিয়ক, লাইভ কি হৈছে। লাইভটো আমি দেখাই আছো, কিন্তু আপোনাৰ মত কি হ'ব যে এই 24 কোটি টকাৰে যদি ইচ্ছা কৰিলেহেঁতেন কোনপক্ষে হাতৰ পৰা 8টা স্পাৰ দিব পাৰিলেহেঁতেন? মই এইখিনি কৈ আছো, বি প্ৰেক্টিকেল। স্পাৰ কৰাৰ কাৰণে আমি এইখিনি পাইছো। আজি নদীৰ পাৰত গৰু হাত চলি আছে, কোনে উপকাৰ? এইটো উপকাৰটো কোনে? জলেশ্বৰ সমষ্টিৰ সাধাৰণ মানুহ পাই আছে। আৰু আপোনাৰ যিটো কৈছে মানে স্পাৰৰ মেৰিট, সেইকেইটা গাঁৱৰ মানুহ চাওক, মাথাভৰি এইপিনে ঘৰ কৰি আছে, কিন্তু পানীৰ একো মানে ফ্লাইটৰ কোনো এফেক্ট হোৱা নাই। কিন্তু পাৰ্কৰ কাৰণে কি হৈছে চাওকচোন, ইমান পইচা টকাবিলাকতো ব্ৰহ্মপুত্ৰ নদীৰ মাজত দি আছে না। অ'কে, ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক, যিহেতু আপুনি যথেষ্টখিনি মানুহক অৱগত কৰিলে। তো বন্ধুসকল, আমি বৰ্তমান আপোনালোকক দেখালোঁ যে গোৱালপাৰাৰ জলেশ্বৰৰ যি এক জ্বলন্ত সমস্যা, গৰাখহনীয়া যি সমস্যা, সেই সমস্যা আমি আপোনালোকক দেখুৱালোঁ। আৰু আমি আশা কৰোঁ যে আপোনালোকে এই সমস্যাটো আপোনালোকে প্ৰত্যক্ষ কৰিলে সম্পূৰ্ণ লাইভ। কিন্তু আমি বিচাৰোঁ কেৱল আপোনালোকে নহয়, কেৱল আমি বিচাৰোঁ যে কেৱল জলেশ্বৰ নহয়, কেৱল অসম নহয়, কেৱল ভাৰত নহয়, সমগ্ৰ বিশ্বৰ মানুহে চাওক যাতে জলেশ্বৰৰ এই সমস্যাটো, আৰু তেতিয়া এই সমস্যাটো সমাধান হ'ব যেতিয়া সকলো ৰাইজে প্ৰত্যক্ষ কৰিব। আৰু সেই দায়িত্ব আপোনালোকৰ, কিয়নো আপোনালোকে যেতিয়াই শ্বেয়াৰ কৰিব, আপোনালোকে যেতিয়া পোষ্টটো শ্বেয়াৰ কৰিব, তেতিয়া প্ৰত্যেকেই এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখিব, আৰু লক্ষ্য ৰখাৰ ফলত আপোনালোকে যি আজি সমস্যা দেখিলে সেই সমস্যাটো ৰোধ হ'ব। গতিকে মই আপোনালোকক আহ্বান জনাওঁ, ফেচবুক লাইভ টিভি ইণ্টিমিডিয়াৰ জৰিয়তে প্ৰত্যেকে আপোনালোকে এই পোষ্টটো আগলৈ শ্বেয়াৰ কৰক, যাতে সকলোৱে এই সমস্যাটো দেখে আৰু ইয়াৰ প্ৰতিৰোধ কৰিবলৈ প্ৰত্যেক নাগৰিকে যাতে ওলাই আহে। যদি ওলাই নাহে, আজি আপোনালোকে যি দেখিলে, ইয়াৰ পাছত যিখন বজাৰ আছে, এখন গাঁও আছে, ঠিক হয়তো অহা বছৰ এই বজাৰ নাথাকিব, এই গাঁও নাথাকিব, এই মানুহ নাথাকিব। আপুনি আৰু মোৰ লেখীয়া সাধাৰণ জনতা কেৱল ব্ৰহ্মপুত্ৰত জাহ যাব, কক বকাই থাকিব। আৰু সেই কক বকাই থকাৰ আগমুহূৰ্তত মই ক'ব বিচাৰিছোঁ, আপোনালোকে এই পোষ্টটো আগলৈ শ্বেয়াৰ কৰক, যাতে চৰকাৰী প্ৰশাসনৰ চকু খোল খায়। ধন্যবাদ। আশা কৰিলোঁ আপোনালোকে নিশ্চয় এই পোষ্টটো শ্বেয়াৰ কৰিব। আৰু মই শেষ হোৱাৰ আগত আকৌ পুনৰ একবাৰ আমি আপোনালোকক এই দৃশ্য দেখাই আছোঁ যে চাওক, এই অলপ দূৰত ডাইৰেক্ট লাগিব। এয়া চাইছে আপোনালোকে সেই নাওবোৰৰ সেইফালে কেইটামান পাৰ্কো আছে, আৰু এই পাৰ্কোবোৰে কি কাম কৰিব পাৰে জনসাধাৰণৰ আপোনালোকে এবাৰ বিবেচনা কৰিব। এনেকে ঠায়ে ঠায়ে কেইটামান পাৰ্কো দি পেলাই 24 কোটিতকৈ অধিক টকা ধ্বংস কৰিলে। মই ডাইৰেক্ট ধ্বংস বুলি ক'ম, কিয়নো এই টকা ৰাজকোষৰ টকা, চৰকাৰী ৰাজভঁৰালৰ টকা, আৰু ৰাজভঁৰালৰ টকা এনেকে কোনো MLA মিনিষ্টাৰ বা কোনো ঠিকাদাৰে ধ্বংস কৰিব পৰা ক্ষমতা তেখেতসকলক ৰাইজে দিয়া নাই। কাৰণ এই টকা হৈছে ৰাইজৰ টকা, ৰাইজৰ কৰ তুলি পেলাই ৰাজকোষ চহকী কৰা হয়, আৰু সেই কৰৰ টকা এনেদৰে যদি ধ্বংস কৰে আপোনালোকে দেখিছে। বন্ধুসকল, এইখিনিতে মই আৰু এটা কথা কওঁ, চাওক, যিহেতু স্পাৰ মৰা হৈছিল, আমি দেখিছোঁ, মই আকৌ দেখাইছোঁ যে যিটো স্পাৰ দেখিছে আপোনালোকে, এই স্পাৰটো এজন বিধায়কৰ দিনত তেখেতে যথেষ্ট পইচা খৰচ কৰি, যথেষ্ট কোটি টকা খৰচা কৰি এই স্পাৰটো বনাইছিল। যদি এই স্পাৰটো কেনেবাকৈ ৰিপেয়াৰিঙো হ'লহেঁতেন, ইয়াৰ স্থানীয় এজন যুৱকে আপোনালোকক কৈ গ'ল যে স্পাৰটো যদি কেনেবাকৈ ৰিপেয়াৰিঙো হ'লহেঁতেন, আজি যিটো সমস্যা দেখিছে আপোনালোকে, এই সমস্যাটো নেদেখিলে হয়। কেইবাজনো ইয়াৰ স্থানীয় MLA আহিছিলে, বিধায়ক আহিছিলে, তেখেতলোকে প্ৰতিশ্ৰুতিও দিছিলে যে স্পাৰটো ৰিপেয়াৰিং হ'ব, কিন্তু ৰিপেয়াৰিং নহ'ল। ইয়াৰ এজন স্থানীয় যুৱক আহিছে, তেখেতে আমাৰ এই প্ৰগ্ৰেমটো চলি থকাৰ বাবে তেখেতে কাষ চাপি আহিছে, দুই এষাৰ ক'ব বিচাৰিছে। মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। হয়, কওকচোন দাদা, আপোনাৰ নামটো কওক প্ৰথম। আকবৰ আলী ডাঙৰীয়া, আপোনাক ফেচবুক লাইভ টিভি। হয়, কেউ এর মধ্যে হাত দেওয়া নাই, কেউ রিপেয়ারিং করে নাই, রিপেয়ারিং করা নাই, করা নাই। আমরা বহুত দিন আগে থেকে দেখতেছি ক্ষতি হৈছে নে নাই? বহুত ক্ষতি হৈছে জনসাধাৰণ। হ্যাঁ, জনসাধারণ বিরাট ক্ষতি হৈছে। এতিয়াতো আপোনালোকৰ জলেশ্বৰ বজাৰটো উঠি যোৱাৰ জলেশ্বৰৰ বজাৰৰ প্ৰতি ভাবু কি নহয় জানো? ধন্যবাদ। পাৰ্কোৰ সম্পৰ্কে কি কৰিব? যোৱা বছৰ যিটো পাৰ্কো দিলে 24 কোটিতকৈ অধিক টকা খৰচ কৰি, পাৰ্কোত কি হ'ল? আপোনালোকৰ লাভ হৈছে? করা নাই, এই জায়গা দুই একটা দিয়ে খালি এনে ডুবাই দিছি, কিছুই করা নাই। এনেই খালি পয়সা খাই আছে, এনেই পয়সা খাই আছে। ওই তাত গেছে বাঁশরি নিয়ে, কিছু করা নাই। ফং ফং কৰি আছে, সব সকলোৱে ফং ফং কৰি আছে।
সকলোৱে ফোন ফোন কৰি আছে আমাৰ দেখি ৰাইজক ঠগাইছে তাৰমানে এতিয়া আপুনি বৰ্তমান চাওক, আমি এইটো নকওঁ যে এইখন চৰকাৰে চাওক, আমাক যিহেতু 70 বছৰ আমি পাছলৈ যদি ঘূৰি যাওঁ 70 বছৰে আমি একো নাপালো। আপোনালোকে কি পাইছে নাজানো, কিন্তু আমি একো নাই পোৱা। কিন্তু বৰ্তমান যিখন চৰকাৰ কেৱল 4 বছৰ হৈছে। মই এইটো ক'ব বিচাৰিছো, বৰ্তমান যিখন চৰকাৰ কেৱল 4 বছৰ। ইয়াৰ আগত 70 বছৰে যিখন চৰকাৰে আপোনালোকক পঢ়ি আছিল বা আমাক শাসন কৰি আছিল নে শোষণ কৰি আছিল আমি নাজানো, সেইখন চৰকাৰৰ দিনত আপোনালোকে কি পাইছিল? আগতে কিছু পোৱা নাই। আমি এইটো ক'ব বিচাৰিছো, বৰ্তমান যিখন চৰকাৰ আছে আমি সেইখন চৰকাৰক দোষাৰোপ কৰিব নাযাওঁ, কিন্তু আজি 70 বছৰে যিখন চৰকাৰে আপোনালোকক শাসন কৰি আছিল সেইখন চৰকাৰৰ পৰা আপোনালোকে কিবা পাইছিল নেকি? আগৰ বিগত যিখন চৰকাৰ আছিল সেইখনৰ পৰাও একো নাই পোৱা, বৰ্তমান যিখন আছে সেইখনৰ পৰা একো নাই পোৱা। কিন্তু বৰ্তমান চৰকাৰৰ প্ৰতি আমি আশা যে তেখেতলোকে হয়তো যিহেতু পৰিৱৰ্তনৰ ঢোক ঢাল বজাই আমাৰ মাজত আহিছিল আৰু আমি আশা কৰো হয়তো আমাক পৰিৱৰ্তন দিবও পাৰে। সেইখন চৰকাৰৰ প্ৰতি আপুনি কি আহ্বান জনাব? আহ্বান জনা মানে যে কামটো ভাল হলে ৰাইজেও ভাল কৰিব। তদন্ত বিচাৰে নে তদন্ত বিচাৰে নে যেনেকে কামবিলাক হ'ল নাই, তদন্ত কৰি আছে আপোনালোকে, আমি দেখি আছো তদন্ত কৰি আছে, কাম একো হোৱা নাই। আপুনি আৰু এজন আমাৰ স্থানীয় ইয়াৰ ব্যক্তি আছে, আমি তেখেতৰ লগত পৰা 2 এষাৰ জানিম। আপোনাৰ নামটো ক'ব? আমার নামটো চানোৱাৰ হুছেইন। এই বিষয়ে আপুনি কি কয় কওকচোন? আমার এই বিষয়ে মানে কামটা আরো হলে করে ভালো হবো, কিন্তু পিছতে যে আগর যেটা আফজালুর রহমান MLA আছিল সেইটো কামটা করেছে। আফজালুর রহমান যি MLA আছিলে তেখেতে স্পাৰটো বনাইছিল, সেইটো কাম ভালো একটা আগবাড়াইছে, কিন্তু তার পিছতে যেটা MLA আছে এটা একো নকরে। ইয়াৰ হেৰি হোৱা নাই, এই আপোনাৰ মানে ৰিপেয়াৰিং নাই হোৱা। রিপেয়ারিং নহয়। হয়, কিন্তু আমার নতুন সরকার আইছে, কিন্তু মই জানি আছো যে এইটো কাম আগবাঢ়িব। যিখন চৰকাৰ আছে আপুনি সেইখন চৰকাৰৰ প্ৰতি আশাবাদী যে যিখন নতুন চৰকাৰ আহিছে সেইখন চৰকাৰে আপোনালোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক নিশ্চয় তেখেতলোকে পাৰ কৰিব বুলি আপুনি আশাবাদী। ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক। তো বন্ধুসকল, বৰ্তমান আপোনালোকে যি সমস্যা দেখিলে সেই সমস্যাটো বিগত যি 70 বছৰে আমি যি আমাক শোষণ কৰি আহিলে সেই শোষণৰ বিপৰীতে বৰ্তমান যি পৰিৱৰ্তনৰ যি চৰকাৰ আহিছে আমি সেই চৰকাৰৰ প্ৰতি আশাবাদী, কিয়নো তেখেতলোকে আমাক এক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ প্ৰত্যেকটো সুখ দুখত তেখেতলোকে সমভাগী হ'ব, আৰু সেই পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিতে আমি আশা কৰোঁ যে যি বৰ্তমান যি পৰিৱৰ্তনকামী চৰকাৰে সেই চৰকাৰে এইসকল জনতাৰ, এই সাধাৰণ জনতাৰ মুখৰ ফালে চাই আপোনালোকে নিশ্চয় ইয়াৰ যিটো পাকুবাইন ব্যৱস্থা, ইয়াৰ যিটো স্পাৰ ব্যৱস্থা সেই ব্যৱস্থাটো আপোনালোকে কৰি দিব বুলি ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই জলেশ্বৰৰ পৰা ইউনুছ তামুলী আপোনালোকৰ পৰা বিদায় লৈছোঁ। ফেচবুক লাইভ TV নিউজ মিডিয়া, ন' এডিট, ন' কাট, ডাইৰেক্ট টেলিকাষ্ট। ধন্যবাদ।